মই নাই মানে কোন বাংলাদেশৰ মূলৰ মোৰ প্ৰশ্ন যে যদি ভাৰতৰ সংবিধানে তেখেতক ভাৰতত থকাৰ অধিকাৰ দিছে যদি তেখেত অসমৰ নাগৰিক হয় তেন্তে শিলাদিত্যদেৱ কোন যে আপোনালোক যে ইয়াত থাকিবলৈ পাইছে এইটোৱে বৰ ডাঙৰ কথা বুলি ক'বলৈ শিলাদিত্য ডাঙৰীয়া ইয়াত অধিকাৰ ক'ৰ পৰা পাইছে কোনখন ভাৰতৰ সংবিধানৰ ভিত্তিত কিহৰ ভিত্তিত তেখেতে এই কথাটো তেখেতক আজি আপুনি ক'ব বিচাৰিছে অসমীয়া মুছলমানখিনি বাংলাদেশী হয় নহয় এইটো ডাঙৰ কথা কৈছে 1 কোটি 10 লাখ মুছলমানৰ ভিতৰত যদি 80 লাখ বাংলাদেশী হয় তে অসমীয়া মুছলমানক কি বাংলাদেশী ক'ব বিচাৰিছে আপুনি যোনখিনি মানুহ আছে এইখিনি মানুহ দেখোন 40-50 লাখ মানুহ এইখিনি মানুহ বাংলাদেশী ক'ব এইবিলাক কি ধৰণৰ কথা কৈ আছে তথ্যহীন কথা ইয়াত দাঙি নধৰিব সব তথ্যটো আপোনালোকে 80 লাখ মানুহ আপুনি বাংলাদেশী ক'বলৈ বিচাৰিছে কি ধৰণৰ কথা আৰে আপুনি মোক চ্যালেঞ্জ নকৰিব না ইউ স্পিক টু দ্য ক্যামেৰা আপুনি 80 লাখ বাংলাদেশী আপুনি ৰাইজক আপুনি 80 লাখ বাংলাদেশী আপুনি ৰাইজক মোক নকব আপুনি 80 লাখ কিয় বাংলাদেশী মই কৈ আছো আপুনি 80 লাখ কিয় বাংলাদেশী বেছি চিঞৰ বাখৰ আপুনি 80 লাখ কিয় বাংলাদেশী মই কৈ আছো আপুনি 80 লাখ কিয় বাংলাদেশী আছে আপোনাৰ আছে প্ৰমাণ দিয়ক আপোনাৰ নাগৰিকত্ব প্ৰমাণ দিয়ক আপোনাৰ নাগৰিকত্ব প্ৰমাণ দিয়ক আপোনাৰ নাগৰিকত্ব বিভাজন কৰি নতুন এটা ইছলাম ৰাষ্ট্ৰ বনালে আপোনালোকে থাকিব পাৰিছে এইটোৱে বৰ ডাঙৰ কথা কি থাকিবলৈ পাইছে উই আৰ ইণ্ডিয়ান বাই চইচ উই আৰ ইণ্ডিয়ান বাই চইচ আমাৰ হাতত চইচ আছিল আমাৰ হাতত অপচন আছিল আমি যাব পাৰিলো হয় কিন্তু আমি উই আৰ ইণ্ডিয়ান বাই চইচ আমি থাকিছো কাৰণ ইয়াত আমাৰ মই আহিম আপোনাৰ ওচৰলৈ আমাৰ বাকি কিজন পেনেলিষ্ট আছে আপোনালোকৰ কি আছে আপোনালোকৰ বাকি কিজন পেনেলিষ্ট আছে ইমতিয়াজ মই আপোনাৰ ওচৰলৈ আহিম জ্ঞান আছে হয় শিলাদিত্য দেৱ ডাঙৰীয়াই এটা সাধু কৈছে আচলতে বিজেপিয়ে সেইটোৱে কৰিছে এই যে বাংলাদেশী মূলৰ মুছলমানসকলে অসমখন খালে ভাৰতখন খালে এনে ধৰণৰ কিছুমান কথা কৈ মিয়া মুছলমান বিদ্বেষী এটা পৰিৱেশ যিটো সৃষ্টি কৰিছে প্ৰকৃতাৰ্থত মিয়া মুছলমান শব্দটো আনি সমগ্ৰ ধৰ্মৰ নামত মেৰুকৰণে কৈছে মুছলমান বিদ্বেষী এটা পৰিৱেশ সৃষ্টি কৰিছে বিজেপিয়ে এইটোৱে ৰাজনীতি কৰিছে 10 জনে ক'লে 11 জনে ক'লে ওপৰত নক'ব মই আপোনাৰ ওপৰত কোৱা নাই ওপৰত নক'ব এতিয়া মোৰ এখেতৰ প্ৰতি এটা প্ৰশ্ন সকলোৱে জনা উচিত তেখেতে ইয়াত খুব গৌৰৱেৰে বহি ক'লে যে আপোনালোক যে তেখেতক কৈছে যে আপোনালোক যে ইয়াত থাকিবলৈ পাইছে সেইটোৱে ডাঙৰ কথা তেখেত এই কথাটো তেওঁৰ ঘৰত আমি থকা নাই তেওঁৰ ম্যাদীপত্ৰ মাটি আমি থকা নাই কিন্তু এই কথাটো উঠাই ল'ব লাগিব গতিকে এই বাংলাদেশ আৰু অসমৰ বিতৰ্কত মই নাই মানে কোন বাংলাদেশৰ মূলৰ মোৰ প্ৰশ্ন যে যদি ভাৰতৰ সংবিধানে তেখেতক ভাৰতত থকাৰ অধিকাৰ দিছে যদি তেখেত অসমৰ নাগৰিক হয় তেন্তে শিলাদিত্যদেৱ কোন যে আপোনালোক যে ইয়াত থাকিবলৈ পাইছে এইটোৱে বৰ ডাঙৰ কথা বুলি ক'বলৈ শিলাদিত্য ডাঙৰীয়া ইয়াত অধিকাৰ ক'ৰ পৰা পাইছে কোনখন ভাৰতৰ সংবিধানৰ ভিত্তিত কিহৰ ভিত্তিত তেখেতে এই কথাটো তেখেতৰ নামত যিটো ৰাজনীতি কৰে এখেতে যিটো কথা কৈছে কেন্দ্ৰত বিজেপি ৰাজ্যত বিজেপিয়ে সকলোতে আছে বিজেপিৰ বৰ মৰ্মৰ চলি আছে ময়ে বৰ মনোভাৱ লৈ কাম কৰিছে এই যে মিয়া মুছলমানৰ নামত ৰাজনীতি কৰে অবৈধ মিয়া বাংলাদেশীৰ কথা কয় মিয়া মানুহৰ কথা কয় যিসকল প্ৰকৃততে অবৈধ যি সাংবিধানিক স্বীকৃতি নাই পোৱা সেই সকলক বিতৰণ কৰাৰ দায়িত্ব কাৰ আছিল সেই সকল অসমৰ পৰা বহিষ্কাৰ কৰা আইনসন্মতভাৱে তেওঁলোকৰ দায়িত্ব লোৱাৰ অধিকাৰ কাৰ আছিল আৰু সেইয়া নলৈ তেওঁলোকক ইয়াত থাকিবলৈ সুযোগ দি কেৱল বাৰে তেওঁলোকৰ নামত ৰাজনীতি কৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ কামবোৰ কোনে কৰি আছে আপুনি প্ৰথমে এই কথাটো উঠাই লওক আপুনি মোৰ দেউতাৰ জন্ম কিন্তু সিলেটত হৈছিল আপুনি যেনেকৈ স্বীকাৰ হয়তো নকৰিব আপুনি ৰংপুৰৰ বুলি কিন্তু মোৰ দেউতা সিলেটৰ জন্ম হৈছিল যেতিয়া বাংলাদেশী মূলৰ নেকি সেইটো নহয় আপুনি মূলৰ কথা কৈছো মূলটো এটা বেলেগ ৰংপুৰখন নাই ৰংপুৰৰ কথা যেতিয়া কৈছে হয় না ৰংপুৰত মোৰ পূৰ্বপুৰুষ আছিলে কিন্তু ৰংপুৰ প্ৰাগজ্যোতিকপুৰত আছিলে ৰংপুৰ কামৰূপত আছিলে ৰংপুৰ কমতাপুৰত আছিলে এইখানে আপোনাকতো বাংলাদেশী বুলি মই কোৱা নাই আপুনি আপুনি যেটো কৈছে এটা জনগোষ্ঠী বাংলাদেশী মূলৰ মুছলমান সেইটো আপত্তি আছে সেইটো ঐতিহাসিকভাৱে ভুলটো মই ভুল বুলি আঙুলিয়াই দিব লাগিব তেওঁলোকৰ এডভোকেসি কৰিব বিচাৰিছে এইটো বেলেগ কথা এডভোকেসি কথা নহয় ভুল ক'লে ভুলটো আঙুলিয়াই দিব লাগিব আন্দোলন হৈ গ'ল 80 লাখ বাংলাদেশী
মুছলমানৰ নাম সোমাই গ'ল আজি তাৰমানে আপুনি ক'ব বিচাৰিছে অসমীয়া মুছলমানখিনি বাংলাদেশী হয় নহয় এইটো ডাঙৰ কথা কৈছে 1 কোটি 10 লাখ মুছলমানৰ ভিতৰত যদি 80 লাখ বাংলাদেশী হয় তেওঁ অসমীয়া মুছলমানক কি বাংলাদেশী ক'ব বিচাৰিছে খিলঞ্জীয়া যোনখিনি মানুহ আছে সেইখিনি মানুহে দেখোন 40-50 লাখ মানুহ এইবিলাক কি ধৰণৰ কথা তথ্যহীন কথা ইয়াত দাঙি নধৰিব সব তথ্যটো আপোনালোকে 80 লাখ মানুহ আপুনি বাংলাদেশী ক'বলৈ বিচাৰিছে কি ধৰণৰ কথা আৰে আপুনি মোক চ্যালেঞ্জ নকৰিব না ইউ স্পীক টু দ্য কেমেৰা আপুনি 80 লাখ বাংলাদেশী আপুনি ৰাইজক আপুনি 80 লাখ বাংলাদেশী আপুনি ৰাইজক মোক নকব আপুনি 80 লাখ বাংলাদেশী মই কৈ আছো আপুনি 80 লাখ বাংলাদেশী বেছি চিঞৰ আপুনি 80 লাখ বাংলাদেশী মই কৈ আছো আপুনি 80 লাখ বাংলাদেশী আছে আপোনাৰ নাগৰিকত্ব প্ৰমাণ দিয়ক আপোনাৰ নাগৰিকত্ব প্ৰমাণ দিয়ক আপোনাৰ নাগৰিকত্ব প্ৰমাণ দিয়ক আপোনাৰ নাগৰিকত্ব বিভাজন কৰি নতুন এটা ইছলাম ৰাষ্ট্ৰ বনালে আপোনালোকে থাকিব পাৰিছে এইটোৱে বৰ ডাঙৰ কথা কি থাকিবলৈ পাইছে উই আৰ ইণ্ডিয়ান বাই চইচ উই আৰ ইণ্ডিয়ান বাই চইচ আমাৰ হাতত চইচ আছিল আমাৰ হাতত অপচন আছিল আমাৰ হাতত অপচন আছিল আমি যাব পাৰিলো হয় কিন্তু আমি উই আৰ ইণ্ডিয়ান বাই চইচ আমি থাকিছো কাৰণ ইয়াত আমাৰ মই আহিম আপোনাৰ ওচৰলৈ আমাৰ বাকি কেইজন পেনেলিষ্ট আছে বাকি কেইজন পেনেলিষ্ট আছে আপোনালোকৰ কি আছে আপোনালোকৰ বাকি কেইজন পেনেলিষ্ট আছে কি আছে ইমতিয়াজ মই আপোনাৰ ওচৰলৈ আহিম টোটাল মুছলমান পপুলেশ্যন কিমান আছে আপুনি ক'ব পাৰিব নাই এতিয়া অসমত পাৰ্চেন্টেজ অফ মুছলিম কিমান আছে অসমত মানে আমি that is a wrong statement আপোনাৰ ওচৰলৈ 40% আপুনি গুগলত এটা গুগলক আপুনি সাপোৰ্ট কৰিব পাৰিব 40% এটা মুছলিম পপুলেশ্যন অসমত আপুনি অলপমান আলোচনাটো যদি অৰ্থপূৰ্ণ নহয় আপুনি ৰাজহুৱা বিষয়ডল আপুনি সোনকালে সামৰক আমি বাকি কেইজনৰ শুনিম আলোচনাটো এক ছেকেণ্ড আলোচনাটো পৰিসংখ্যাৰ কথাটো বেলেগ ইমতিয়াজ বা শিলাদিত্য যিটো বিতৰ্ক কৰিছে সেইটোত মই যাব খোজা নাই কিন্তু মুখপাত্ৰ হওক বা নহওক এইটো সত্য যে শিলাদিত্য ভাৰতীয় জনতা পাৰ্টিৰ সদস্য এইটো সত্য অসম চৰকাৰৰ এটা বৰ্ডৰ শিলাদিত্য ডাঙৰীয়া চেয়াৰমেন এতিয়া কেন্দ্ৰটো বিজেপি চৰকাৰ ৰাজ্যটো বিজেপি এক ছেকেণ্ড ৰাজ্যটো বিজেপি চৰকাৰ যদি বাংলাদেশে আছে তাক খেদাটো কাৰ দায়িত্ব গাঁৱত এজন পণ্ডিত আছিলে মানে আমাৰ কি বুলি কয় বামুণ তেওঁ পূজা পাঠ কৰে এদিনা এটা ঘৰত পূজা কৰাৰ পিছতে তেওঁক এটা ছাগলী দিলে উপহাৰত ছাগলী লৈ যেতিয়া বামুণজন যেতিয়া গৈ আছে 10টামান বদমাছ বাটত পাই গ'ল এটাই ক'লে এই বামুণ আপুনি ক'ত গৈ আছে এই কুকুৰটোক লৈ পেলাই তেতিয়া বামুণে ক'লে আৰে এইটো কুকুৰ নহয় ভাই ছাগলী হয় অলপ আগুৱাই গৈছে আৰু এটা বদমাছে পালে ক'লে আৰে আপুনি এই কুকুৰটোক লৈ কৈ গৈ আছে এনেকৈ যেতিয়া 10টামান বদমাছে কৈ দিলে এই বামুণজনক যে আপোনাৰ এইটো ছাগলী নহয় এইটো কুকুৰ হয় বামুণো কনফিউজ হৈ গ'ল যে সঁচাকৈ এইটো ছাগলী নহয় নেকি এইটো কুকুৰে হয় আৰু কুকুৰ হয় বুলি ভাবি পেলাই তেওঁ এৰি দিলে আজিৰ পৰিস্থিতি তেনেকুৱা এতিয়া 10জনে যদি মিছা কথাটোক যদি কৈ থাকে এইটো সঁচা কথা যেন লাগিব আজি এনেকুৱা লাগিছে এইটো সঁচা শিলাদিত্যদেৱ ডাঙৰীয়াই যিটো কথা কৈছে যে এটা সাধু ক'লে সেই সাধুটো ইতিমধ্যে জ্ঞানশ্ৰীয়ে কৈছে সেইটো সাধুৱে এতিয়া পুনৰাবৃত্তি হৈ আছে এই ল'ৰা কোলা ল'ৰাক মাৰিলে তাৰে পুনৰাবৃত্তি হৈছে একে ছাগলীৰ ঘটনাই যে এনেকুৱা হৈছে এতিয়া কথা আহিছে যিজন পুলিচে হেণ্ডকাফ নলগোৱাকৈ এজন অপৰাধীক নিব পাৰে সেই পুলিচ ব্যৱস্থাৰ ওপৰত আমি কি ভৰসা ৰাখিম থানাত এনকাউণ্টাৰ হৈছে কয়দী এজন পলাই যায় গুলিত গুলিয়াই সদায় পিষ্টল কাঢ়ি লয় সেই পুলিচ বিষয়াসকলে যেতিয়া থানাখন জ্বলাবলৈ আহিছিলে তেতিয়া গুলি নুফুটিল কিয় এইবিলাক প্ৰশ্ন যে আহিছে আৰু এতিয়া এই প্ৰশ্নবিলাক যে আহিছে এই প্ৰশ্নবিলাকৰ যিহেতু অৱতাৰণা হ'ব এই ল'ৰাটোৱে হয়তো বহুত কথা জানিছিলে তাৰ ভিতৰুৱা কাহিনী সেইকাৰণে এই ল'ৰাটোক হত্যা কৰা হ'ল হত্যা কৰা হৈছে বা এক্সিডেণ্টত ঢুকালে 1 নম্বৰ 2 আৰু এটা কথা কৈ লৈছোঁ আৰু এটা কথা হৈছে কি এটা দেখা গৈছে এই চৰকাৰখনৰ যদি কিবা এটা ঘটনা চৰকাৰৰ বিপক্ষত যায় বা ৰাইজে যদি বিচাৰে এটা ন্যায় বিচাৰে তেনেকুৱা অন্য এটা পেৰেলেল এটা ইছ্যু দাঙি ধৰে যাতে মানুহখিনি ডাইভাৰ্ট হৈ যায় এতিয়া বটদ্ৰৱা থানা জ্বলোৱা বুলডোজাৰ যে চলালে সেই বুলডোজাৰৰ কথাটো কিন্তু আজিৰ দিনত তল পৰি গৈছে কাৰণ আজি ওলাইছে যে কয়দীজনক জীপৰ পৰা পৰিলাই গাড়ীয়ে খুন্দিয়াই মাৰিলে যে মূল অপৰাধী এতিয়া মূল অপৰাধী বুলি কোনে চিনাক্ত কৰিলে এতিয়াতো চিনাক্ত হোৱা নাই এতিয়ালৈকে বস্তুটো ডাইভাৰ্ট কৰা এটা সক্ৰান্ত মানে সদায় সক্ৰান্ত এটা চলাই থাকে কাৰণ সবে কৈছে মই ইণ্টাৰফেয়াৰ কৰা নাই আৰু মোৰ কথাত কোনো ইণ্টাৰফেয়াৰ কৰিব নালাগে প্ৰথম কথাটো হৈছে ঘটনাটোৰ আজিৰ বিষয়বস্তু হৈছে বটদ্ৰব্য তাৰ মাজতে বাংলাদেশী শব্দটো ক'ৰ পৰা আহিল নাজানো শিলাদিত্য ডাঙৰীয়া যিটো কৈছে বাংলাদেশী আচ্ছা বিজেপি চৰকাৰৰ ইট ৱাজ দ্য প্ৰায়ৰ ডিউটি অফ গভৰ্ণমেণ্ট টু ছেকিউৰ ইণ্ডিয়া
বাংলাদেশৰ পৰা মানুহ কেনেকৈ আহে কাটাতাৰৰ পৰা আহে হোৱাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হোৱাই আছাম গভৰ্ণমেণ্ট নট টিল টুডে হোৱাই নট চাইণ্টিফিকেলি এণ্ড টেকনিকেলি বৰ্ডাৰ আজিলৈকে কিয় চিল কৰা হোৱা নাই চাইণ্টিফিকেলি টেকনলজিৰ জৰিয়তে বাংলাদেশী আহে বুলি আপোনালোকে যে কয় এই শব্দটো এটা বিজেপিৰ কাৰণে আশীৰ্বাদ আৰু এইটো এটা কলুষিত শব্দ যি শব্দই শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰৰ ভোট বেংক স্থায়ী ভোট বেংকত সদায় এটা মজুত ৰাখিছে আৰু দ্বিতীয় নম্বৰ কথাটো মূল বিষয়বস্তুৰ পৰা ফালৰি কাটি গ'লে নহ'ব আজি বটদ্ৰব্যত যিটো ঘটনা হৈছে অপৰাধী কেইটাৰ ঘৰ ভাঙি দিয়া ঘটনাটো এইটো হিউমেন ৰাইটছ ভায়োলেশ্যন ইণ্ডিয়ান কনষ্টিটিউশ্যন এটা আছে আৰু ভাৰতীয় সংবিধানে ইণ্ডিয়ান কনষ্টিটিউশ্যন হেজ গিভেন ইকুৱেল ৰাইটছ এভৰি চিটিজেন ইন ইণ্ডিয়া ভাৰতৰ সংবিধান এখন আছে আৰু সংবিধানে প্ৰত্যেকজন ভাৰতীয় নাগৰিকক সমান অধিকাৰ দিছে ৰাইট টু লাইফ ইজ দি ফাণ্ডামেণ্টেল ৰাইট ইনুমাৰেটছ ইন দ্য কনষ্টিটিউশ্যন ইন ইণ্ডিয়া আজি বুলডেজাৰৰ ঘটনাৰ পৰা আগত ক'ত দেখা পাইছোঁ সেইখিনি আমি গুজৰাটত দেখা পাইছিলোঁ সেইখিনি আমি উত্তৰ প্ৰদেশত দেখা পাইছিলোঁ আজি বুলডোজাৰে যেতিয়া মানুহৰ ঘৰ ভাঙি দিয়া হ'ল এইটো আটাইতকৈ হিউমেন ৰাইটছ ভায়োলেশ্যন আজি মানৱ অধিকাৰ ক'ত থাকিল আজি আপোনালোকে ক'ব খুজিছে যে আসামী পলাই যায় এনকাউণ্টাৰ হয় অসমত আজি এটা বছৰ চৰকাৰ নহয়তো ইয়াৰ পূৰ্বতো চৰকাৰ আছিলে সেই চৰকাৰৰ সময়ত যিমান এনকাউণ্টাৰ এটা বছৰত হৈছে পূৰ্বত 15টা 16 বছৰত ইমান এনকাউণ্টাৰ আজিলৈকে হোৱা নাই সৰ্বানন্দ সোণোৱাল চৰকাৰ ব্যৰ্থ আছিল নেকি সৰ্বানন্দ সোণোৱাল চৰকাৰ ব্যৰ্থ আছিল সময়ত বছৰত 27-28 এনকাউণ্টাৰ হৈছে সেই সময়ছোৱাত আলফা এনডিএফবিৰ বিৰুদ্ধে এনকাউণ্টাৰ হৈছে কাৰণে চৰ্চা হোৱা নাই এটা সময়ত অসমত 27-28 এনকাউণ্টাৰ হয় বছৰত গতিকে অসমৰ কাৰণে এনকাউণ্টাৰ নতুন নহয় কিন্তু এতিয়া কাৰ গাত গুলি লাগিছে সেই বিষয়টোৰ কাৰণেহে বিতৰ্ক হৈছে অসমত এনকাউণ্টাৰ নতুন নহয় আমি আলোচনা কৰি থাকিম এটা চমু বিৰতি লৈছোঁ বিৰতিৰ পিছত